এদিন এটা সৰু ল'ৰা স্কুলৰ পৰা ঘৰলৈ আহি মাকৰ হাতত এখন চিঠি দি ক'লে, মা, স্কুলৰ প্ৰিন্সিপাল ছাৰে এইখন চিঠি তোমাক দিবলৈ কৈছে। মাকে চিঠিখন পঢ়িব ধৰিলে। চিঠিখন পঢ়ি মাকৰ চকু পানী ওলাই গৈছিল। চিঠিখন পঢ়ি শেষ হওঁতেই সেই সৰু ল'ৰাটোৱে সুধিলে, মা, ছাৰে কি লিখিছে চিঠিত, তুমি যে কান্দি আছা? মাকে ক'লে, ছাৰে লিখিছে আপোনাৰ ল'ৰাটো বহুত জিনিয়াছ, কিন্তু দুখৰ বিষয় এইটো যে আপোনাৰ ল'ৰাটোক পঢ়ুৱাবলৈ আমাৰ এইখন বিদ্যালয়ত শিক্ষকৰ খুবেই অভাৱ। গতিকে আপুনি আপোনাৰ সন্তানক ঘৰতে ৰাখি শিক্ষা দিয়ক, আপুনি নিজেই তেওঁক পঢ়ুৱাওক। কাইলৈৰ পৰা সেই আপোনাৰ ল'ৰাটোক স্কুললৈ পঠিওৱাৰ কোনো দৰকাৰ নাই, তাক স্কুললৈ পঠিয়াব নালাগে। ল'ৰাটোৱে পিছদিনাৰ পৰা স্কুললৈ নোযোৱা হ'ল। মাকে তাক ঘৰতে ৰাখি পাঠদান কৰালে। এদিন সেই সৰু ল'ৰাটোৱে প্ৰমাণ কৰি দেখুৱালে তেওঁ সঁচাই এজন জিনিয়াছ জ্ঞানী। কিন্তু তাৰ মাকৰ মৃত্যুৰ পিছত এদিন সেই ল'ৰাটোৱে পুৰণি আলমাৰি খুচৰি থাকোঁতে তাৰ স্কুলৰ প্ৰিন্সিপাল ছাৰে মাকলৈ লিখা সেই পুৰণি চিঠিখন বিচাৰি পালে, য'ত লিখা আছিল, আপোনাৰ সন্তানৰ মানসিক অৱস্থা ঠিক নহয়, আমি তাক আমাৰ স্কুললৈ আহিবলৈ অনুমতি দিব নোৱাৰোঁ, তাক ঘৰতে থাকিবলৈ দিয়ক, সি কাইলৈৰ পৰা স্কুললৈ আহিব নালাগে। শিক্ষকে লিখা সেই চিঠিখন পঢ়ি ব্যক্তিজন আৱেগিক হৈ পৰিল আৰু নিজৰ ডায়েৰীত লিখিলে, এজন মানসিকভাৱে বিকাৰগ্ৰস্ত ব্যক্তি যাক তাৰ মাতৃয়ে সৰ্বকালৰ শ্ৰেষ্ঠ বিজ্ঞানী হিচাপে গঢ় দিছিল। মাকৰ এটা মাত্ৰ পজিটিভ কথাই সমাজে মানসিকভাৱে বিকাৰগ্ৰস্তৰ চাৰ্টিফিকেট দিয়া ল'ৰাটোক সৰ্বকালৰ শ্ৰেষ্ঠ বিজ্ঞানী হিচাপে গঢ় দিছিল। এয়াই হৈছে পজিটিভিটিৰ পাৱাৰ। আৰু মাতো মায়েই, মমতাৰ সাগৰ। মাৰ সৈতে জানো কাৰো তুলনা আছে? সেই সৰু ল'ৰাটোৱে আছিল সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ বিজ্ঞানী থমাছ আলভা এডিছন, যিজনে 1000টাতকৈও অধিক গুৰুত্বপূৰ্ণ আৱিষ্কাৰ কৰি আমাৰ জীৱন যাপন সহজ কৰি তুলিছে। বৈদ্যুতিক বাল্বৰ আৱিষ্কাৰ কৰি তেওঁ আমাৰ জীৱন পোহৰাই তুলিছে। তেওঁৰ পঢ়া শুনাত বৰ মন নাছিল যদিও তেওঁৰ আছিল বিজ্ঞানৰ প্ৰতি বিৰাট ৰাপ। নানান ধৰণৰ প্ৰশ্নত তেওঁৰ মনত সদায় উদয় হৈছিল। নানান কৌতূহলৰ মাজত তেওঁ জীয়াই আছিল, যি সদায় মাকক নানান প্ৰশ্ন কৰে আৰু মাকে তাৰ উত্তৰ দিয়ে। এদিন তাৰ মনত এটা প্ৰশ্ন উদয় হয়, চৰাই উৰিব পাৰে, কিন্তু মানুহ কিয় উৰিব নোৱাৰে? সি মানুহৰ মুখত শুনিলে যে চৰাইয়ে কীট পতংগ খাই বাবে হেনো উৰিব পাৰে। সেইবুলি সি তাৰ বন্ধু এজনক পানীৰ সৈতে পোক মিহলাই খুৱাই দিলে আৰু চালে বন্ধুজন উৰিব পাৰে নেকি। বন্ধুজন উৰাৰ পৰিৱৰ্তে গা বেয়া হৈ পৰে। তাৰ বাবে এডিছনক মাকে খুব ধুলাই দিলে। তেওঁ আছিল খুব কিউৰিয়াছ। কিবা নতুন বস্তু এটাৰ বিষয়ে জানিবলৈ তেওঁ আছিল খুবেই ইচ্ছুক। কিন্তু আজিৰ ল'ৰা ছোৱালীয়ে কিবা নাজানিলে শিক্ষকক সোধাটো দূৰৰে কথা, মা দেউতাকক সুধিবলৈ টান পায়। নতুন কথা শিকিবলৈ এডিছন আছিল সঁচাকৈ এজন পাগল ব্যক্তি। সেইবাবেই চাগে তেখেত সৰ্বকালৰ শ্ৰেষ্ঠ বিজ্ঞানীৰ তালিকাত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছিল। সন্ধিয়া যেতিয়া নামে বেলি মাৰ যায় আৰু তেতিয়াই আমাৰ ঘৰত জ্বলি উঠে বৈদ্যুতিক বাল্ব। কিন্তু আপুনি জানি আচৰিত হ'ব, 10,000 বাৰ বিফল হোৱাৰ পিছত এডিছনে 1889 চনৰ 21 অক্টোবৰত বৈদ্যুতিক বাল্ব আৱিষ্কাৰ কৰি উলিয়াইছিল, যাৰ বাবে সমগ্ৰ বিশ্বত তোলপাৰ লাগি গৈছিল। তাৰ এই সফলতাৰ পিছত তেওঁক সাংবাদিকে প্ৰশ্ন কৰিলে, আপুনি 10,000 বাৰ অসফল হোৱাৰ পিছতো হাৰ নমনাকৈ কেনেকৈ প্ৰচেষ্টা অব্যাহত ৰাখিছিল? তেতিয়া তেওঁ উত্তৰ দিছিল, মই অসফল হোৱা নাই, 10,000 বাৰ মই ব্যৰ্থ চেষ্টা কৰিছোঁ, যাৰ বাবে মই সফল হ'ব পৰা নাছিলোঁ, কাৰণ মোৰ ধাৰণা আৰু কাম কৰাৰ ধৰণ ভুল আছিল। যেতিয়াই সঠিক পথ বিচাৰি পাইছিলোঁ তেতিয়াই মই সফল হৈছিলোঁ। তাৰ এইখিনি কথাই আমাৰ ডাঙৰ অনুপ্ৰেৰণা দিয়ে। আমাৰ লক্ষ্য ঠিকে ঠাকে থাকিলে কোনো সৰু সুৰা অসফলতাই আমাক লক্ষ্যচ্যুত কেতিয়াও কৰিব নোৱাৰে। চ' গ'ল ছেটিং ইজ ইম্পৰ্টেণ্ট। লাইফৰ এটা গ'ল থাকিব লাগে। থমাছ আলভা এডিছনৰ জীৱনৰ এনে সৰু সুৰা কাহিনীৰ পৰা আমি বহুত ডাঙৰ শিক্ষাৰ অনুপ্ৰেৰণা লাভ কৰোঁ। আমি এই ভিডিঅ'ত শিকিলোঁ যে পিতৃ মাতৃৰ পজিটিভ চিন্তাধাৰাই সন্তানক মহান ব্যক্তিৰূপে গঢ় দিয়াত সহায় কৰে। কাৰোবাক আপোনাৰ বাবে প্ৰব্লেম হৈছে যদি তাৰ পৰা আঁতৰি থাকক, সুখত থাকিব পাৰিব। অসফলতা হৈছে এক প্ৰত্যাহ্বান। ক'ত ভুল ৰৈ গৈছে সেইটো বিচাৰ কৰি উলিয়াই তাক ঠিক কৰা উচিত। আমাৰ গ'ল ঠিকে ঠাকে থাকিলে কোনো বাহ্যিক শক্তিয়ে আমাক বিচলিত কৰিব নোৱাৰে কেতিয়াও।
নতুন কিবা জানিবলৈ বা শিকিবলৈ আগ্ৰহী লোক বেলেগৰ তুলনাত বহু গুণে পৃথক হয়। জ্ঞানী মহান ব্যক্তিসকলৰ তালিকাত তেওঁলোকে স্থান পায়। আৰু আপুনি যদিহে নতুন কিবা জানিবলৈ শিকিবলৈ আগ্ৰহী তেন্তে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থব আৰু ফেচবুকত পেজটো ফলো কৰি থব। কাৰণ আমি আপোনাক তথ্য সমৃদ্ধ জ্ঞানবৰ্ধক আৰু পজিটিভ নলেজ দিবলৈ বদ্ধপৰিকৰ, যিবোৰ আপোনাৰ জীৱনত বাৰুকৈয়ে প্ৰভাৱ বিস্তাৰ কৰিব। সমাজখনৰ মংগল হওক, ভালে থাকিব, কুশলে থাকিব।